Hello everyone, good evening. Pinku Solder another video la apnalok hokkoloke swagatam janaisu. Aru etia moi duty pura pai fresh hoi lolu. Aru logote ahi ekap gorom pani khai loisu mane olop gas lagi ase. Duty pura ahi dukanot ji tik khalu mane chowmein o khalu tar pura boil anda khalu. Eta bahut gas lagise ekdom gorom pani to khai loisu agoteke. Aru eta bostu dekham roba apnalokok. Stop, I'm Jimmy. Duty पे आही पाइसु एकदम काजुपिया उठिसे कि कम आरो माने दिन तो अकले থাকে न बेबी तापर तार লগত অলপমান খেলিব লাগে তো অলপমান তার লগত খেলিলো तो राइस एटिया बाजिले 7टा आरो মই আকৌ খানা পিনা বনাব স্টার্ট কৰিব হল স্টার্ট কৰিব মানে আজি কিবা স্পেশাল বনাম ভাবিছো স্পেশাল বেলেগ তনকে একো নাই বাৰু আজি বনাম পোলাও আৰু পনীৰ তো হাজবেন্ড আই বনাম বুলি কৈছে নিজে বনাবে আৰু মই আগতেকে পোলাওটো কালি ৰেডি কৰি লম ফার্স্ট মই পোলাওটো বনাই ৰেডি কৰি থম তাৰ পিছত তেওঁ আহি পেলে পনীৰটো বনাব तो राइस मैं पुलाव तो बनाब रेडी कर लो तो मैं चाउल ललो ये मैं 10 मिनट समय मान তিয়াই थम साफा कर मानी और पुलाव कारण मैं बासमती राइस ये यूज करूँ हमें सको सके पुलाव हक बिरयानी हक बासमती चाउल यूज कर मैंने बेलेगो पारे तो निजर लगत कथा कि मोर आसिले कारण मैं ये यूज कर तो ये मैं अलग समय कारण তিয়াই थों जैसे मोर सब्जी तब्जी काटी ना मैं मसला रेडी कर ना मोर मसला और सब्जी काटी पूरा रेडी हो गल और एटा गैस जलालो कुकर तो काटी दिसु साउ बहुत दिन मोर बनाबो लैसु केनुका হয় साउसु और आप लोगों को देखो मारो ये আছে এটো অকমান গৰম কৰি দিছো আৰু মই পোলাও বনাবৰ কাৰণে ৰিফাইন আৰু ঘি ইউজ কৰিম অকল কুকাৰ গৰম হৈ গল আৰু এটা অলপমান ৰিফাইন দিলো रिफाइन तो दिसो और लगते अकमान घिउ दिम और घी दिले फ्लेवर तो बहुत धुनिया है और मैं घी खाइलेও ভাল পাওঁ जिमी जिमी ये तो अकमान खाइছে तेल पूरा गरम हो गल और मैं फार्स्ट तेल गरम मसला किनि दिलम प्याज आदा নহৰু সেইখিনি মই দি পেলাই ভাজি লম অকণমান আৰু মই এটা কাটি থোৱা সবজিখিনি মই ইয়াত দি লম ইয়াত এনে তেলটো গৰম হৈ গৈছিলে যে এটা পিয়াজ নহৰুখিনি জলদি और ये मैं सब्जी 1 मिनट के लिए पानी डाल
ধুনীয়াকৈ ইয়াত দি দিম চিমি আঁতৰচোন আৰু চাউলখিনি দিয়াৰ পিছত এনেকৈ মিক্স কৰি ভাজি লওঁ চাউলখিনি ভাজি হোৱাৰ পিছত মিক্স কৰি যেতিয়া ভাজি হ'ল তাৰপিছত মই অলপ পানী দি দিলোঁ অলপ পানী কমিলে আৰু অলপ দি দিওঁ আৰু মই ইয়াত এতিয়া এচামুচ নিমখ আৰু আধা চামুচ চেনি দি দিম চেনিটো এইকাৰণে দিম যাতে মানে চেনিটো দিলে অকণমান টেষ্টটো ভাল আহে মানে অলপ মিঠা মিঠাও আহে ভাল লাগে আৰু শেষত মই এচামুচ ঘি দি কুকাৰৰ সাফৰ লগাই দিম মই এতিয়া তাৰপিছত আমাৰ পোলাও ৰেডি হৈ যাব তো এতিয়া মই দুটা চিটি মাৰিবলৈ দিম তাৰপিছত আমাৰ পোলাও ৰেডি হৈ যাব আপোনালোকক দেখাই থাকিম সকলোবোৰ চাই থাকিব ৰাইজ চব মই কাম কৰি আছোঁ আমাৰ জিমি এয়া মোৰ পিছে পিছ নেৰা হ'ল মানে সেয়া চাওকচোন কাটি উঠিছে দিনটো তাক পোৱা নহয় যে আৰু ৰাতি যেতিয়া মই ডিউটিৰ পৰা আহোঁ এয়াই আৰু মই য'ত যাওঁ মানে পিছে লগ নেৰে কেতিয়াও এতিয়া মই বিচনাৰ ওপৰত উঠিম তাৰ আকৌ লাগিবলৈ ঠাই এতিয়া খং উঠিব মানে তই কিয় বিচনাৰ ওপৰত উঠি গ'লি মোৰ তাৰ লগত খেলিব লাগে মই এয়া সি ৰখি আছে খং কৰি আছে মানে মই কিয় ওপৰত উঠিলোঁ তাৰ লগত খেলিব লাগে তলত পোলাও ৰেডি হৈ গ'ল আৰু এইটো বন্ধ কৰি দিলোঁ তো এতিয়াতো মোৰ কাম শেষ কিটচেনত বাকী হাজবেণ্ড আহিলে পনীৰটো কেনেকৈ বনাইনো সেইটো দেখাম আপোনালোকক ৰাইজ মোৰ হাজবেণ্ড আহি গ'ল আৰু এতিয়া বনাবলৈ ৰেডি কৰিছে এইফালে চাই দিয়া বনোৱা ৰেচিপিটো নিদিওঁ বাৰু কেনেকৈ কি হয় সেইটো তেওঁ নিজে বনাব আৰু লাষ্টতহে মই দেখুৱামগৈ ৰেচিপি দিবলৈ অকণমান প্ৰব্লেমো হয় আমাৰ খানা বনাই হৈ গ'ল আৰু এতিয়া আমি খাবলৈ বহিছোঁ খাই মেলি লওঁ আৰু ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি চাই ভাল পালে ভিডিঅ'টো তেতিয়া লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব বাই বাই